বৰ্তমান বিটিআৰৰ যিখিনি অপ্ৰাদেশিকৃত শিক্ষা অনুষ্ঠান আছে ভেঞ্চাৰ ইনষ্টিটিউশ্যন বা শিক্ষা অনুষ্ঠান এইবিলাক কি ধৰণে কি পদক্ষেপত বা কেনেকৈ ধৰণে আইন প্ৰণয়ন কৰিলে প্ৰাদেশিকৰণ কৰিব পৰা যায় বা প্ৰভিন্সিয়েলাইজেশ্যন কৰিব পৰা যায় কিয়নো বিটিআৰ শান্তি চুক্তিৰ 6.3 দফাত বিটিআৰত থকা বড়ো মাধ্যম অসমীয়া মাধ্যম বেংগলী মাধ্যম বা বিভিন্ন মাধ্যমৰ শিক্ষা অনুষ্ঠান মানে আপ টু কলেজলৈকে প্ৰাদেশিকৰণ কৰাৰ কাৰণে ইয়াত এটা দফা আছে আৰু বিটিআৰৰ বাহিৰত যিখিনি বড়ো মাধ্যমৰ শিক্ষা অনুষ্ঠান আছে এইখিনি শিক্ষা অনুষ্ঠানবিলাক প্ৰাদেশিকৰণ কৰাৰ কাৰণে তাত ব্যৱস্থা ৰখা হৈছে তো ইয়াৰ কাৰণে আমি কোকৰাঝাৰ জিলা চিৰাং বাক্সা আৰু আজি ওদালগুৰি জিলাত শিক্ষাগুৰুসকলক আৰু এই সন্থাসকলৰ লগত আমি মিলিত হৈছোঁ আৰু তেওঁলোকৰ পৰা আমি এটা কথা স্পষ্টকৈ জানিব বিচাৰিছোঁ যে আচলতে তেওঁলোকৰ যে এই শিক্ষা অনুষ্ঠানবিলাক বা পদবিলাক যে প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হ'ব লগা হৈছে বা ৰৈ গৈছে ইয়াৰ মূলতঃ কি কাৰণ আছে আৰু এই কাৰণবিলাক আমি পুংখানুপুংখভাৱে আমি তেওঁলোকৰ পৰা ৰিটেনলি আমি লোৱা হৈছে বা তেওঁলোকে আমাক মৌখিকভাৱে আমাক জনাইছে আৰু এই গোটেই বিষয়বস্তুবিলাক এটা মানে ডাটা এটা তৈয়াৰ কৰি পেলাই আহি থকা সময়ত শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগত আৰু লগতে আমাৰ শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়াবৰ্গৰ লগত আমি যি আলোচনাত মিলিত হ'ম আৰু ইয়াত যে নতুন এটা আইনৰ প্ৰয়োজন হ'ব কাৰণ 2011 আইন যি মানে বিদ্যালয় প্ৰাদেশিকৰণ আৰু 2017 যি আইন অসমত দুবাৰ আইন বনোৱা হ'ল বা সংশোধন ঘটায়ো আইন এই প্ৰস্তুত কৰা হৈছিল সেই আইনবিলাকে সেই শিক্ষা অনুষ্ঠানবিলাক সামৰি ল'ব পৰা নাই যাৰ কাৰণে বিটিআৰ অঞ্চলত এই 4খন জিলাৰ পৰা অধিক সংখ্যক শিক্ষা অনুষ্ঠানবিলাক যোৱা 17 আগষ্টত যি হাইস্কুল হায়াৰ ছেকেণ্ডাৰী জুনিয়ৰ কলেজ ডিগ্ৰী কলেজৰ কাৰণে যি এটা ৱেবছাইট যোগে মানে লিষ্ট ওলোৱা হ'ল তাত বহুখিনি মানে শিক্ষা অনুষ্ঠান তাৰ পৰা বাদ পৰিছে বঞ্চিত হৈছে পদবিলাক আৰু বহুখিনি পষ্টবিলাক ড্ৰপ হৈ গৈছে আৰু LP আৰু ME কাৰণে যেহেতু অক্টোবৰ মাহত এটা লিষ্ট ওলোৱা হ'ব বুলি কৈছে তাতো আমাৰ সন্দেহ যে বহুখিনি শিক্ষা অনুষ্ঠান বা পদবিলাক তাৰ পৰা বঞ্চিত হ'ব তো ইয়াৰ কাৰণে বিটিআৰ চুক্তিৰ 6.3 যি দফা আছে এই দফাৰ অধীনত যি এই স্পিৰিটত শিক্ষামন্ত্ৰী ডাঙৰীয়াই যিখিনি তেওঁ আগভাগ লৈছে আমি ধন্যবাদ যাচিছোঁ আৰু বিটিআৰ চুক্তি ৰূপায়ণৰ কাৰণে যিবিলাক কাম কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে আগভাগ লৈ আছে এইটো আমি শলাগ লৈছোঁ আৰু আহি থকা সময়ত এই শিক্ষাৰ লগত জড়িত যিখিনি দফাবিলাক আছে সেইটো আখৰে আখৰে সময়মতে ৰূপায়ণ কৰিব পাৰিম আৰু আমাৰ শিক্ষাগুৰুসকলক এটা ন্যায় আৰু মৰ্যাদা এটা সন্মান বা তেওঁলোকক এটা দীৰ্ঘদিনীয়া সমস্যা আমি সমাধান কৰিব পাৰিম বুলি আমি নিশ্চয়কৈ আশাবাদী আৰু ইয়াৰ কাৰণে আজি এই সভাখন আমি লোৱা হৈছে ইয়াৰ লগতে এটা কথা মই স্পষ্টভাৱে মই জনাব বিচাৰিছোঁ যে বিটিআৰ চুক্তিৰ দফা অনুসৰি যিবিলাক শিক্ষা অনুষ্ঠানবিলাক নিখিল বড়ো ছাত্ৰ সন্থা NDB 4টা ফুট আমি দাবী চনদত উল্লেখ কৰা মতে কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে সেই শিক্ষা অনুষ্ঠানবিলাক আমাৰ এই অঞ্চলত প্ৰতিষ্ঠা কৰিবৰ কাৰণে সেই চুক্তিত আধাৰত যিখিনি লিপিবদ্ধ হ'ল বা আমাক 4খন বিশ্ববিদ্যালয় 4খন মানে মেডিকেল ইনষ্টিটিউট 2খন মানে মেনেজমেণ্ট ইনষ্টিটিউট বা বিভিন্ন যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান আৰু তাত মানে যিবিলাক মানে আপোনাৰ মানে ফেক্টৰী ইণ্ডাষ্ট্ৰীবিলাক অনা হৈছে সেই সকলো কামবিলাক কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে ক্ষিপ্ৰতাৰে ৰূপায়ণৰ কাৰণে আৰু বা দফাবিলাক ৰূপায়ণৰ কাৰণে 1 মাহৰ যি সময় তেওঁলোকে এটা নিৰ্ধাৰণ কৰি পেলাই আগবাঢ়িছে এইটো এটা ধন্যবাদৰ পাত্ৰ আৰু আমি এইটো কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ বা অসমৰ মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ যাচিছোঁ গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীকো আমি ধন্যবাদ যাচিছোঁ তাৰ লগতে আমি এটা বস্তু আমি দেখা পাইছোঁ বা এটা আমাৰ নজৰত আহিছে যে BTCৰ যিখিনি বিভাগীয় বিষয়া কৰ্মচাৰী আছে ডিপুটি মানে ছেক্ৰেটাৰী আণ্ডাৰ ছেক্ৰেটাৰী বা ছেক্ৰেটাৰী পৰ্যায়ত যিবিলাক বিভাগীয় মানে বিষয়া কৰ্মচাৰীবিলাক আছে তেওঁলোকে এই বিটিআৰ চুক্তি ৰূপায়ণৰ কাৰণে যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান মানে স্থাপন কৰিব লাগে য'ত নেকি উল্লেখ কৰা তাত আছিল নামাকৰণ কৰা আছিল তো এই স্থানবিলাকত মাটি বিচাৰি পেলাই তেওঁলোকে পত্ৰ মানে চাৰ্কল অফিচাৰলৈ তেওঁলোকে পত্ৰ প্ৰেৰণ কৰিছে আৰু তাত এই পত্ৰবিলাকক কিছু বিসংগতি আমি দেখা পাইছোঁ আৰু তেওঁলোকে জ্ঞাত বা অজ্ঞাত হিচাপে কৰিছে আমি বুজিব পৰা নাই আজি তাৰিখত
দুই তিনিটা বিষয় মোৰ মানে নজৰত যোনটো আহিছে বা মোৰ হাতত যোনটো আছে যে ৰৌতাত অৰ্গেনিক ইউনিভাৰ্চিটিৰ কাৰণে তাত মাটি বিচৰা হৈছে আৰু এই মানে পত্ৰত লিখা আছে যে অৰ্গেনিক ইউনিভাৰ্চিটিৰ কাৰণে মাত্ৰ অকল 30 বিঘা মাটি তেওঁলোকে চৰকাৰে মানে বিচাৰিছে বা BTC যি বিষয়া অফিচাৰ তেওঁ বিচাৰিছে আচলতে 30 বিঘা মাটি অৰ্গেনিক ইউনিভাৰ্চিটি পাতিব পাৰে নেকি আমি এই প্ৰশ্নকে মানে সুধিব বিচাৰিছোঁ কিয়নো এটা LP স্কুলত বা ME হাই স্কুলতে 30 বিঘা 35 60 70 বিঘা মাটি থাকে তো এটা ইউনিভাৰ্চিটি যদি কেম্পাছ হ'ব লাগে কমসে কম তাত 300 বিঘা 500 বিঘা বা 1000 বিঘা মাটি লাগিব সেই মাটিবিলাক আছে আজি BTC মানে যোনটো আগৰ BPFৰ চৰকাৰ সেই চৰকাৰে ৰামদেৱক 3000 বিঘা মাটি দিলে আৰু ৰৌতাত যোনটো লক্ষ্মী সিড ফাৰ্ম আছিল এইটো মানে এগ্ৰিকালচাৰেল ল্যান্ড সিড ফাৰ্মৰ ল্যান্ড এইটো নন এগ্ৰিকালচাৰ পাৰপাছৰ কাৰণে আজি এজিউৰ পাৱাৰ লিমিটেড সোলাৰ কোম্পানীক তেওঁলোকে 400 বিঘা মাটি বিক্ৰী কৰি থৈছে লিজত আৰু CRPF যি গ্ৰুপ আছে বডোলেণ্ড ফাউণ্ডেশ্যনৰ যি মাটি 200 বিঘা মাটি তেওঁলোকক বিক্ৰী কৰি দিলে তো আজি এই যে প্ৰাইভেট কোম্পানীবিলাকক মাটিবিলাক হস্তান্তৰ কৰিলে বিক্ৰী কৰি দিলে লিজত দিলে কিন্তু আজি এটা শিক্ষা অনুষ্ঠান যি শিক্ষা অনুষ্ঠানে নেকি আমাক মানে সংস্থাপন দিব চাকৰি বাকৰি দিব যি শিক্ষা অনুষ্ঠানত আমাৰ ল'ৰা ছোৱালী পঢ়িব তাত খেতি বাতি কৰাৰ কাৰণে ট্ৰেইনিং এটা ইনষ্টিটিউট হ'ব তাৰ কাৰণে 30 বিঘা মাটি মানে তেওঁলোকে বিচাৰিছে আৰু বৰঞ্চ তেওঁলোকে মানে এটা মানে প্ৰাইভেট কোম্পানীক 400 বিঘা 300 বিঘা মানে 3000 বিঘালৈকে মাটি তেওঁলোকে দিব পাৰে তো নিখিল বড়ো ছাত্ৰ সন্থা আমি সেই কথাটো গম পাই পেলাই আমি খুবেই মানে ইয়াক লৈ আমি সন্তুষ্ট নহয় আৰু এই বিষয়ক লৈ আমি BTCৰ প্ৰশাসক ৰাজেশ প্ৰসাদ ডাঙৰীয়াক আমি চিঠি প্ৰেৰণ কৰিছোঁ প্ৰিন্সিপাল সেক্ৰেটাৰী ডাঙৰীয়াক আমি চিঠি প্ৰেৰণ কৰিছোঁ আৰু অতি সোনকালে আমি BTCৰ প্ৰশাসক আৰু প্ৰিন্সিপাল সেক্ৰেটাৰী ডাঙৰীয়াক আমি এই কথাটো অৱগত কৰিম আৰু আলোচনাত মিলিত হ'ম কিয়নো এই যে অনুষ্ঠান প্ৰতিষ্ঠান আমাৰ চুক্তি স্বাক্ষৰকাৰী সংগঠন আৰু নেতাবিলাকে যি মানে অবজেক্টিভ লৈ পেলাই তেওঁলোকে এইটো মানে খুজি আনিছিল বা ইয়াত লিপিবদ্ধ হ'ল তেওঁলোকক আলোচনা নকৰাকৈ চুক্তি স্বাক্ষৰকাৰীবিলাকৰ লগত কনচাল্টেশ্যন নকৰাকৈ কোনোবা অফিচাৰে নিজৰ খিয়াল মানে খুচিমতে যদি কাম কৰিব বিচাৰে তো এইটো আমি কেতিয়াও মানি নলওঁ কাৰণ এইটো পাণ দোকান নহয় এইটো মানে কোনোবা চাহ হোটেল দোকান নহয় এইটো গোহালিগড়ত মানে অৰ্গেনিক ইউনিভাৰ্চিটিটো স্থাপন কৰা নহয় এইটো হ'ল আমাৰ ভৱিষ্যত নৱপ্ৰজন্মৰ এটা মানে ফিউচাৰৰ এইটো কথা আৰু এইটো আমি ভালকৈ স্থাপন কৰিব লাগিব তো এই কামৰ পৰা এই সেক্ৰেটাৰী ডেপুটি সেক্ৰেটাৰী আণ্ডাৰ সেক্ৰেটাৰীবিলাকে বিৰত থাকক তেওঁলোকৰ ইচ্ছামতে নচলে আৰু তেওঁলোকে যদি এইবিলাক কাম কৰিবলৈ যদি লৈছে আমি খলাগ ল'ম যেতিয়া তেওঁলোকে এই চুক্তি স্বাক্ষৰকাৰী সংগঠন আৰু নেতাবিলাকক মাতি পেলাই কনচাল্টেশ্যন কৰি পেলাই আলোচনা বিলোচনাৰ মাজত সেই কামবিলাক আগবাঢ়িব তো এই কথাটো মই আজি স্পষ্টভাৱে আমি কৈ দিছোঁ